Hey guys, good morning from Chennai. আমি কিবা এটা মেসেজ নিদিয়াকে সাডেনলি চেন্নাই আহিবলগীয়া হ'ল কিবা এটা কাৰণত তো ঘূৰিম এতিয়া আছো আমি হোটেলখনৰ নাম পাহৰি গ'লো এইখন হ'ল আমাৰ ৰুম আৰু আমাৰ লগত আছে আনসাৰী ব্ৰো পুৰা গেটআপত আছে হিয়া ৰাতিপুৱা কিন্তু গোৱা বিচত যাব লাগিব হা ৰেডি ওকে আৰু ৰিজু আছে আৰু দুজন হেই ইফালে ৰুমত একচুয়ালি এটা ৰুমত দুজনকে কিন্তু আমি আহিছো মানে 5 জন সো অলপ এডজাস্ট কৰি থাকিবই লাগিব আৰু ইয়াতে ইমান গৰম গাইস কি কম মানে চাও ইফালে এসি টো সদায় অন ৰাখিছো তথাপিও গৰমত মানে একদম ঘামিয়ে যাই আছো ৰাতিপুৱা আকৌ এটা মানে নতুনকে এই ভিডিওৰ পিছত সেকেন্ড পাৰ্ট আহি আছে আপোনালোক ভিডিওটো চাই থাকক আৰু গাইস বাথৰুম চাও বহুত মানে স্পেশাল এটা বহুত ভাল বাথৰুম হয় একচুয়ালি চাও বহুত মানে স্পেশাল বহুত পৰিষ্কাৰ কৰি ৰাখিছে আৰু কেনেকুৱা লাগিছে তোমাৰ চেন্নাই আহি ফ্যান্টাস্টিক এক্সপেৰিয়েন্স তো অলপ কব এক্সপেৰিয়েন্স একচুয়ালি আগতে একবার আইছিলু কিন্তু এনেকুৱা গৰম পোৱা নাছিলু মানে এইবাৰ অলপ বেছি গৰম তাৰ মানে সো এতিয়া এসি টো অন কৰা নাই কিয়নো মোবাইল চাৰ্জ কৰি আছো মোবাইল কাম নি দিয়ে প্ৰথম আজি ভাড়া লৈছো সো এই কাৰণে ভেৰি এক্সাইটেড আৰু কালি আমি গোৱা যাম দিল্লী মনিও আহিছে মানে ফার্স্ট টাইম আহিলো চেন্নাই কেতিয়া অহা নাছিলো এতিয়া ফার্স্ট টাইম যাম আমি কলৈ অলপ আগতে গোৱা যাম গোৱাৰ বিচৰ পৰা তাৰ পিছত যাইছো আমি ফিল্ম সিটি ফিল্ম সিটি তাৰ পিছত যাইছো কুতুব মিনাৰ লাল কিল্লা দিল্লী আগ্ৰা যিমান আছে অল ইন্ডিয়া টুৰ কৰি আছো আমাক গাইস আমি এতিয়া আছো এইখনৰ নাম কি আছিল চেন্নাইৰ কি রনি প্লাজো চেন্নাই রনি প্লাজোত আছো ৰাতিপুৱা আকৌ গোৱা যাম ট্ৰেইন আছে গোৱাৰ তো ভিডিওটো চাই থাকক হাই গাইস হেল্ল' কালি ভাবিছো যে ইয়াতে না থাকো দুবাই যাম দুবাই না গোৱা যাব লাগিব আগতে গোৱা যাম